প্লেট চাফা পুৰা খালোঁ মজা লাগিলে খাই হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল আৰু গৰম কেনেকুৱা পৰিছে বাৰু আমাৰ এইফালেতো বহুত গৰম পৰিছে একদম দিনত 2-3 বাৰমান গা ধুবই লাগে তাতে আৰু পাকঘৰত সোমাই থকাবিলাকেহে গম পায় আচল মজাটো জুইৰ ওচৰত থাকিলে কেনেকুৱা লাগে যি কি নহওক খাবতো লাগিবই পেটটোতো ভৰাব লাগিবই সেইকাৰণে উপায়টো নাই লাষ্ট ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে যদি ভাল পাইছে তেন্তে নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মই নতুন নতুন ভিডিঅ'জ দিলে আপোনালোকৰ তাত নটিফিকেশ্যন আহি যায় আৰু আপোনালোকে ডাইৰেক্টলি চাব পাৰে তো আজি মই এটা নহয় দুটা ৰেচিপি লৈ আহিছোঁ এটা হৈছে আপোনাৰ বইল ফিছ আৰু এটাটো মই মাছৰে বনাম কিন্তু এই ৰেচিপিটো মই কি নাম দিম মই তেনেকৈ মানে কি বুলি কয় মই নাজানো তেনেকৈ মই নিজৰ মতে বনাই যাওঁ আৰু যদি আপোনালোকে এই ধৰণে খাই পাইছে তেন্তে মোক কমেণ্ট কৰি জনাব আপোনালোকে কি বুলি কয় তো আহক তেন্তে পাকঘৰলৈ যাওঁ বেছি পলম নকৰি আৰু ব্লগটো ষ্টাৰ্ট দিম তো এতিয়া ভাতটো মই ইণ্ডাকশ্যনতে পাতি দিম মাছখিনি মই এয়া ধুই মেলি হালধি আৰু নিমখ সানি থৈছোঁ মাছ বইলকণ বনাবলৈ মই দুটা বিলাহী মিক্সিতে পিচি ল'ম আৰু লৈছোঁ পিঁয়াজ এটা ডাঙৰ পিঁয়াজ তাৰপিছত লৈছোঁ জলকীয়া আৰু আদা নহৰু 5 ফুটামান লৈছোঁ আৰু আদা অলপ তাৰপিছত এয়া মই শুকান জলকীয়া 4-5টামান এনেকৈ পানী তিয়াই ৰাখিছোঁ এইখিনিও মই পেষ্ট বনাই বইলত দি দিম বিলাহীখিনি পেষ্ট বনাই ল'ম ইয়াতে মই তিয়াই থোৱা শুকান জলকীয়াকেইটাও দি দিম শুকান জলকীয়া দিলে মানে আপোনাৰ কালাৰটো ধুনীয়া হ'ব বইলত মাছখিনি এতিয়া স্লাইডকৈ মই ফ্ৰাই কৰি ল'ম কাৰণ ইয়াত কেঁচেম গোন্ধটো মই বইলত মানে পালে ভাল নালাগে মাছখিনি বেছি দেৰি ফ্ৰাই নকৰোঁ অকণমান দেৰিয়ে ফ্ৰাই কৰিম এবাৰ দি মেলি আৰু উল্টা ছাইডটো এবাৰ দিম এতিয়া বেলেগ এখন কেৰাহীত জোখমতে মই পানী দি দিছোঁ তাৰপিছত মই পিঁয়াজ আৰু জলকীয়াখিনি ইয়াতে দি দিম তাৰপিছতে ভাজি থোৱা মাছ কেইপিচ দি দিম আমাৰ 4টা মানুহ সেইকাৰণে মই 4 পিচ মাছ দিছোঁ এতিয়া আদা নহৰুখিনি মই জাষ্ট অকণমান থেতেলাই ইয়াতে দি দিছোঁ বেছিকৈ গুৰি নকৰিলেও হ'ব বিলাহী আৰু শুকান জলকীয়া পেষ্টখিনি ইয়াতে দি দিম এতিয়া তাৰপিছত ধুনীয়াকৈ এইখিনি অলপ মিক্স কৰি ল'ম গোটেইখিনি মিক্স হৈ যোৱাকৈ সৰু হেতা এখনেৰে মই 2-3 চামুচ এনেকৈ বাঁহগাজ উলিয়াই লৈছোঁ তাৰপিছতে মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ এতিয়া মই দিম এই উলিয়াই থোৱা বাঁহগাজখিনি আপোনালোকৰ হিচাপত আপোনালোকে দিব পাৰে মই মোৰ হিচাপত দি দিছোঁ এইখিনি মই এতিয়া অলপ লৰাই দিম যাতে গোটেইখিনি মিক্স হৈ যায় আৰু লৰাওঁতে আপোনালোকে চাব যে মাছখিনি ভাঙি নাযায় আৰু অলপ পানী এড কৰি দিম তাৰপিছত মই 10-15 মিনিটৰ কাৰণে উতলিবলৈ দিম এতিয়া মই বেলেগ এখন কেৰাহীত মাছৰ মাথা আৰু মাছৰ পেটি এপিচ ফ্ৰাই কৰি ল'ম মই যোনকণ ভাজি বনাম বুলি কৈছিলোঁ তাৰ কাৰণে 15 মিনিট হৈ গৈছে এতিয়া মই মাছকণ চাওঁচোন মোৰ কি হৈছেগে ধুনীয়াকৈ আপোনাৰ চাওকচোন কালাৰটো ধুনীয়া ওলাইছে সিজিছেও মাছকণ বেছিকৈ নলৰাব
নহ'লে মাছখন আপোনাৰ ভাঙি যাব। তো আকৌ অকণমান দেৰি মই এইখিনি ঢাকি মেলি উতলিবলৈ দিম। আৰু এতিয়া মই মাছৰ কণী অলপো আছিলে, সেইকণো মই ফ্ৰাই কৰি ল'লোঁ। ভাজিকণতে মই এই মাছৰ কণীকণ দি দিম। কেনেকৈ দিম আপোনালোকক দেখুৱাই যাম এতিয়া। মাছৰ কণী ভাজিলে কিন্তু বৰ ফুটে দেই, সেইকাৰণে আপোনালোকে ঢাকি ল'ব। মই এতিয়া কেৰাহীখন ইফালে ট্ৰান্সফাৰ কৰি ল'লোঁ, কাৰণ ইফালে মানে আপোনাৰ মই ভাজিকণ ডাঙৰ যোনফালে জুই জ্বলে সেইফালে বনাম বুলি ভাবিলোঁ। তো এইখন উতলা মানে মই কম জুই যোনফালে গেছ জ্বলে সেইফালে দি দিলোঁ। আৰু এইকণ মাছ মোৰ অলম'ষ্ট হৈয়ে গৈছে। তাৰপিছতে মই লাষ্টত এয়া মান ধনিয়া অলপ দি দিম। মান ধনিয়াটো মানে আমাৰ ঘৰত প্ৰায় ইউজ কৰা হয়। মান ধনিয়া দিলে মানে স্মেলটো বৰ ধুনীয়া আহে। আৰু এতিয়া প্ৰায় যোনটো আপোনাৰ নৰ্মেল ধনিয়া এইটো পোৱা নাযায়, সেইকাৰণে মান ধনিয়াকৈ দিছোঁ। বহুত ধুনীয়া স্মেল ওলাইছে, আপোনালোকে এইটো খাই চাব, খুব ভাল পাব। পিঁয়াজ জলকীয়া দি মই অলপ ভাজি লৈছোঁ। তাৰপিছতে মই দিম হালধি আৰু সোৱাদ অনুসৰি নিমখ। তাৰপিছত দিম বিলাহী এটা কাটি থৈছিলোঁ, সেয়াই মই দি দিছোঁ। অলপমান জিৰা গুড়ি দি দিছোঁ ইয়াত। অলপ চয়া চচ দি দিছোঁ, এইটো অপশ্যনেল হয়, এইটো আপোনালোকে নিদিবও পাৰে। মই অলপ দি দিছোঁ। এতিয়া মাছ আৰু কণীখিনি মই ইয়াত দি দিম। তাৰপিছতে মই এইখিনি ধুনীয়াকৈ মিক্স কৰিম। ধুনীয়াকৈ গোটেইখিনি ভাঙি দিব। গোটেইখিনি আপোনালোকে হেতাখনেৰে ভাঙি গুড়ি কৰি দিব। তাৰপিছতে মই ইয়াত এটা সৰু বেঙেনা কাটি থৈছিলোঁ, সেই বেঙেনাটো মই ইয়াত দি দিছোঁ। অলপ দেৰি এনেকৈ ভাজি থাকিম, ভাজি যাতে গোটেইখিনি মিক্স হৈ যায়। আৰু তাৰপিছত মই এইখিনি অকণমান দেৰি গেছটো ল' কৰি পিনি ঢাকি থৈ দিম। লাষ্ট ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনেকুৱা পালে, আৰু ট্ৰাই কৰিছেনে ৰেচিপিটো? কচু আৰু মাংস ট্ৰাই কৰিব। ওপৰত আই বাটনত মই লিংকটো আকৌ এবাৰ দি দিছোঁ। যোনবিলাকে চোৱা নাই আপোনালোকে চাব পাৰে ডাইৰেক্টলি গৈ। আৰু গৰমটোতো বহুতেই পৰিছে, চ' আপোনালোকে পানী খাব, খুব নিজকে হাইড্ৰেটেড কৰি ৰাখিব। বডিত পানীটো আপোনালোকে কমিব নিদিব, পানীটো প্ৰায় খাই থাকিব। আৰু ঠাণ্ডা বস্তু খাব, যেনেকৈ তিয়ঁহ, টেঙা আৰু ছিজনৰ বস্তু খাব। আম, তাৰপিছতে আনাৰস, এইবিলাক খাব। কঁঠালো খাব। কঁঠাল খালে বাৰু অলপ গৰম উঠে, হ'লেও ছিজনৰ বস্তু যিহেতু খাব লাগে কঁঠাল। মই ইমান কঁঠালটো খাই ভাল নাপাওঁ। কঁঠালৰ গুটিটো কিন্তু ভাল পাওঁ খাই, কিন্তু কঁঠালটো খাই ভাল নাপাওঁ। মানে কি হয়, এবাৰতে গিলিব লাগে যে, এনেকৈ মানে ডিঙিত লাগি ধৰিব নিচিনা লাগে, আকৌ যেন ওলাই আহিব সেনেকুৱা লাগে। আপোনালোকে মোক ইমান ধুনীয়াকৈ কমেণ্ট কৰিছে, আপোনালোকৰ কমেণ্টবোৰ পঢ়ি খুব ভাল লাগে। মোক এনেকৈ কমেণ্ট কৰি থাকিব আৰু আপোনালোকে এনেকৈ মৰম যাচিব। তেতিয়া মই আগলৈ মই ভিডিঅ' বনাবলৈ মই এটা আপোনালোকৰ ছাপোৰ্ট পাম। কথা পাতোতে ভাজিকণৰ কথা পাহৰিয়ে গৈছিলোঁ। ভাজিকণ এয়া আপোনাৰ হৈ গৈছে মোৰ। এতিয়া অলপ দেৰি পিছতে এইকণ, আৰু 2 মিনিট পিছতে এইকণ মই বন্ধ কৰি দিম। তেন্তে মই ভাতটো খাওঁ। কেনেকুৱা হৈছে আজি খাবলৈ ট্ৰাই কৰি চাওঁ। মজা লাগিছে খাই দেই। টেষ্টটো যে মজা হৈছে, জ্বলা, খুব ভাল লাগিছে খাই। আপোনালোকে এনেকৈ খাই চাব আৰু মোক কমেণ্ট কৰি জনাব তাৰপিছত কেনেকুৱা লাগিলে। মোৰ মতেতো আপোনালোকে ভালে পাব চাগে খাই, যোনবিলাকে বইল ভাল পায়। আৰু যোনবিলাকে বইল ভাল নাপায়,
সিহঁতে বাৰু ভাল নাপাব, কিন্তু সদায়তো তেল মছলা দি খাই থাকে, এদিন এনেকৈ খাই চাব, খুব ভাল লাগিব খাই। আৰু এনেকৈ খালে মানে আপোনাৰ ভাতটো অকণ বেছিকৈ পাতিব, বহুত টেষ্টি হয় খাবলৈ। প্লেট চাফা, পূৰা খালোঁ, মজা লাগিলে খাই। চেনেলটো খোলোঁতে প্ৰথমতে ভাবিছিলোঁ যে প্ৰত্যেক সপ্তাহতে মই 3টাকৈ ভিডিঅ' আপলোড কৰিম, কিন্তু এইবাৰ মানে তেনেকৈ নহ'ল, ঘৰত অলপ প্ৰব্লেম চলি আছিলে। একো নাই বাৰু, নেক্সট উইকত ট্ৰাই কৰিম যাতে মই 3টা ভিডিঅ' 3টা নতুন নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ আনো। আৰু মোৰ যদি ভিডিঅ'বিলাকত কিবা ভুল দেখা পায় আপোনালোকে, তেন্তে মোক কমেণ্ট কৰি মোৰ ভুলটো শুধৰাই দিব। তেতিয়া মই নেক্সট ভিডিঅ'ত যাতে মই সেই ভুলটো আৰু যাতে ৰিপিট নকৰোঁ, তাকে মই ট্ৰাই কৰিম। আজিলৈ তেন্তে ইয়াতে সামৰোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। চ' বাই বাই।